পিঠিত ঘুষা মাৰিব, চকুত ঘুষা মাৰিব, তাৰপিছত গুৰ মাৰিব আৰু ক'ব কি তোক ডিঙি চেপি মাৰি দিম, তাৰপিছত ফেনৰ তলত লটকাই থৈ দিম বুলি ক'ব। মানুহ নহয় কিনা গোলাম। ভাত বনাব দিয়ে, পোৱালিটোকো চাব দিয়ে, মোক মাৰি থাকে, ডিঙি চেপি মাৰি দিব, চুলি টানি মাৰিব। সভ্য সমাজত নিৰ্লজ্জ কাণ্ড। অভিজাত পৰিয়ালৰ বনকৰা যুৱতীৰ ওপৰত চলালে নিৰ্যাতন। বছৰ বছৰ ধৰি শাৰীৰিক মানসিক নিৰ্যাতন এগৰাকী বনকৰা যুৱতীৰ ওপৰত। স্থান তিনিচুকীয়া অৰুণাভ ৰাভা নামৰ লোকজনৰ পৰিয়ালত কাম কৰিছিল এগৰাকী যুৱতীয়ে। কিন্তু অৰুণাভ ৰাভাৰ ঘৰত বনকৰা যুৱতী হিচাপে নহয়, কিনা গোলামৰ দৰে ব্যৱহাৰৰ সন্মুখীন হৈছিল এইগৰাকী যুৱতী। এই অত্যাচাৰ এদিন দুদিনীয়া নহয়, দিন বাগৰিল, মাহ বাগৰিল, বছৰ অতিক্ৰম কৰিলে এই অত্যাচাৰে। বনকৰা যুৱতীগৰাকীক গুপ্তাংগতো প্ৰহাৰ। ডিঙি চেপি মাৰি দিব, চুলি টানি মাৰিব, পিঠিত ঘুষা মাৰিব, চকুত ঘুষা মাৰিব, তাৰপিছত গুৰ মাৰিব। অত্যাচাৰ সহ্য কৰিব নোৱাৰিলেগৈ যুৱতীগৰাকীয়ে। উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ'ল দুৰ্ভগীয়া যুৱতীগৰাকী। মঙলবাৰে ভুক্তভোগী যুৱতীগৰাকীক তিনিচুকীয়া আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰদান কৰে চিকিৎসা। আৰক্ষী থানাত এজাহাৰ দাখিলৰ পিছতেই অভিযুক্ত অৰুণাভ ৰাভাৰ লগতে অৰুণাভৰ পত্নীক আৰক্ষী আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে আটছাৰ লগতে মহিলা সমিতিয়ে। নখৰাই চাহ বাগিচাৰ এগৰাকী গৰীব দুখীয়া একেবাৰে নিচলা পৰিয়াল, তেখেতসকলৰ চলিবলৈ অসুবিধাৰ কাৰণে তিনিচুকীয়াত বৰদলৈ নগৰত কাম কৰা বন কৰা হিচাপে ছোৱালী এগৰাকী থাকিছিলে আৰু তেখেতক আজি 1 বছৰ 3 মাহে তাত আছিলে। তিনিচুকীয়া পুলিচ প্ৰশাসনে গৈ ৰেস্কিউ কৰিছে, ছোৱালীজনীক হাৰাশাস্তি কৰাৰ কাৰণে পুলিচ প্ৰশাসনে আইনৰ সংঘাত তেখেতসকলক এগেইনষ্ট ব্যৱস্থা ল'ব লাগে আৰু এৰেষ্ট কৰিব লাগে আৰু যি শাস্তি আছে এই শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। গৰীব দুখীয়া ছোৱালী এজনী, তাই কিবা অসুবিধা হোৱাৰ কাৰণে আজি কাৰোবাৰ ঘৰত কাম কৰিবলগীয়া হৈছে। তাৰ জীয়েক নিচিনা ছোৱালী কেনেকৈ প্ৰহাৰ কৰিব পাৰে? তাৰ অলপো মানৱতা নাই নেকি? যদি যুৱতীগৰাকীৰ পৰিয়ালৰ অনুমতিত বনকৰা হিচাপে আনিছিল যুৱতীগৰাকীক, তেনেহ'লে এনে অত্যাচাৰ কিয়? টকাৰ বলত কিনা গোলাম হিচাপে ব্যৱহাৰ কৰা কাৰ্য কিমান গ্ৰহণযোগ্য? এতিয়া প্ৰশ্ন হৈছে, উচিত ন্যায় পাবনে এই যুৱতীগৰাকীয়ে? নিউজ ডেস্ক ৰিপৰ্ট, ডিব্ৰু বাৰ্তা।